অসম নেপালী সাহিত্য সভা জনতা শাখাৰ উদ্যোগত আজি ৰাংচালি দুৰ্গা মন্দিৰৰ প্ৰাংগণত 210 সংখ্যক ভানু জন্ম জয়ন্তী পালন কৰা হয়। অসম নেপালী সাহিত্য সভা জনতা শাখাৰ উদ্যোগত আৰু ৰাংচালি সোণাৰী দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত আদি কবি ভানু ভক্তৰ 210 সংখ্যক জন্ম জয়ন্তী ভাগ আজি পালন কৰা হয়। পুৱা পতাকা উত্তোলন কৰে জনতা শাখাৰ সভাপতি কাশীনাথ উপাধ্যায়। ইয়াৰ পিছতে মুকলি সভাখন অনুষ্ঠিত হয়। ঘন প্ৰখেলৰ সভাপতিত্বত অনুষ্ঠিত সভাত হাত ধৰে কাশীনাথ উপাধ্যায়। আজি মুকলি সভাৰ নিৰ্দিষ্ট বক্তা অসমৰ বিশিষ্ট নাট্যকাৰ নাট্যশিল্পী কলাশ্ৰী বিনোদ সোণাল। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অশোক দাহাল, উপসভাপতি অসম নেপালী সাহিত্য সভা, লীনা টিমচিনা, কাৰ্যকৰী সভাপতি অসম নেপালী সাহিত্য সভা। বিশিষ্ট অতিথি আসন গ্ৰহণ কৰে যমুনা শৰ্মা, সচিব অসম নেপালী সাহিত্য সভা, ৰাজীৱ পৰাজুলি, বিত্ত সচিব অসম নেপালী সাহিত্য সভা। আজি সভাত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। তদুপৰি এই সভাত নৃত্য গীতেৰে সভাখন সৌষ্ঠৱ বৃদ্ধি কৰে। 210 বছৰীয়া এই ভানু জয়ন্তী আমি পালন কৰি আমাৰ বিভিন্ন ভাষাৰ লগতে আমাৰ যি মাতৃভাষা অসমীয়া ভাষাৰ লগতে নেপালী ভাষাও এটি বিশিষ্ট ভাষা আৰু এই ভাষাৰ পৰিবৰ্ধন ইয়াৰ সেৱা কৰাটো প্ৰত্যেকজন নেপালী ভাষী লোকৰ কৰ্তব্য। আৰু আমাৰ ভাষাৰ প্ৰতি যিসকল কবি সাহিত্যিকে কঠোৰ পৰিশ্ৰম কৰিছিলে তেখেতসকলক সোঁৱৰণ কৰাটো একোজন নাগৰিকৰ কৰ্তব্য বুলি ভাবোঁ। আৰু লগতে ভানু জয়ন্তী এতিয়া নেপালী সমাজৰ কাৰণে গোৰ্খা সমাজৰ কাৰণে এটা জাতীয় উৎসৱৰ নিচিনা হৈ আছে। এই উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু সাহিত্যিক কাৰ্যসূচী সম্পাদন কৰি ছাত্ৰ ছাত্ৰীৰ যিটো সাংস্কৃতিক বিকাশ হয় সেইখিনি লক্ষ্য কৰি আমি এই ভানু জয়ন্তী সমাৰোহ পালন কৰিছোঁ। পোনপ্ৰথমে আমি অসম নেপালী সাহিত্য সভা বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অসম নেপালী সাহিত্য সভাৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত জনতা শাখাৰ উদ্যোগত আৰু দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত 210 সংখ্যক আদিকবি ভানুভক্ত আচাৰ্যদেৱৰ জন্মদিৱস যোৱা 13 জুলাইত কৰিছিল যদিও আমি আজি 22 তাৰিখে অনুষ্ঠিত কৰিছোঁ। গতিকে এই অনুষ্ঠানত আদিকবি ভানুভক্ত আচাৰ্যদেৱৰ নেপালী সাহিত্যৰ প্ৰতি থকা যি অৱদানৰ কথা, লগতে তেখেতে অনুবাদ কৰা ৰামায়ণৰ ইয়াত পাঠ হৈছে। লগতে আমাৰ নেপালী সংস্কৃতিৰ লোকনৃত্য ইয়াত পৰিৱেশিত হৈছে, মাৰুনী নৃত্য পৰিৱেশিত হৈছে। আৰু এইখন সভাত নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ অসমৰ বিশিষ্ট সাহিত্যিক কলাশ্ৰী বিনোদ সোণালদেৱে নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰিছে।